হেল্ল' ফ্ৰেণ্ড, মই ৰাখী মোৰ চেনেল ৰাখীৰ কিটচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমাৰ অসমীয়া মানুহৰ থলুৱা ৰেচিপি গাহৰি মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিছে। মই ৰেচিপিটো বহুত সাধাৰণভাৱে বনাইছোঁ আৰু ভাল লাগিলে আপোনালোকে ফ্ৰেণ্ডছ ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব। আৰু মই আগলৈও এনেকুৱা ধুনীয়া ৰেচিপি, অসমীয়া ট্ৰেডিশ্যনেল ৰেচিপি, অল ইণ্ডিয়ান ৰেচিপি মই লৈ আহিম। আপোনালোকে চাই থাকিব। আহক তেতিয়াহ'লে দেৰি নকৰি পেলাই আমি ৰেচিপিটোৰ ওচৰলৈ যাওঁ। এয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীত মই অলপমান মিঠাতেল দি দিছোঁ। তেলখিনি মই গৰম হ'ব দিছোঁ। এয়া মোৰ তেলখিনি ভালকৈ গৰম হৈ গ'ল। তাতে মই তেজপাত আৰু এয়া শুকান জলকীয়া দি দিছোঁ। তাৰপিছত মই অলপ সময় লৰাই লৈছোঁ আৰু মই ইয়াতে কাটি ৰখা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই ভালদৰে অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজিব দিছোঁ। এয়া মোৰ পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। ইয়াতে এতিয়া মই দুটা কেঁচা জলকীয়া লৈছোঁ। কেঁচা জলকীয়াকেইটা মই দি দিছোঁ আৰু মই আদা নহৰু পেষ্ট কৰি ৰাখিছিলোঁ, সেইখিনি মই দি দিছোঁ ইয়াতে। আৰু মই অলপ সময় ভালকৈ ভাজি লৈছোঁ, যিটো আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে। আৰু ইয়াতে মই এতিয়া যিখিনি পাউডাৰ মছলাৰ হয় সেইখিনি মই দি দিছোঁ। ইয়াত মই নিমখ দিছোঁ, জিৰা পাউডাৰ দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ আৰু মই কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিছোঁ কালাৰটো ভাল হ'বৰ কাৰণে। আৰু মই 1 চামুচ হালধি পাউডাৰ দিছোঁ ইয়াতে। আৰু গোটেইখিনি অলপ সময় ভাজি ল'ম। চাব যাতে গেছটো ল' ফ্লেমত থাকে, নহ'লে গোটেই শুকান মছলাখিনি জ্বলি যাব। অকণমান তেল এৰালৈকে মই ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে এতিয়া মই অকণমান মিট মছলা দিছোঁ 1 চামুচ আৰু এইখিনিও মই ভালদৰে ভাজি লৈছোঁ। তাৰপিছত মই কাটি ৰখা বিলাহী দিম ইয়াতে। মই এটা বিলাহী কাটি লৈছিলোঁ, বিলাহী কেইটুকুৰা মই সৰু সৰুকৈ কাটিছোঁ, ইয়াত দি দিছোঁ। আৰু বিলাহী কেইটুকুৰা মই ভালকৈ সফ্ট হোৱালৈকে মই ভাজি ল'ম। এয়া মোৰ ধুনীয়াকৈ মছলাখিনি ভজা হৈ গ'ল। ইয়াতে এতিয়া মই দুটা আলু কাটি লৈছিলোঁ, আলু কেইটুকুৰা ইয়াতে মই দি দিছোঁ আৰু আলু কেইটুকুৰা মই ধুনীয়াকৈ ইয়াত মছলাৰ লগত মিলাই পেলাই ভাজি লৈছোঁ। এয়া মোৰ আলুখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। ইয়াতে মই বইল কৰি থোৱা গাহৰি মাংস লৈছোঁ, সেইখিনি ইয়াতে দি দিছোঁ। আৰু এইখিনিও মই ধুনীয়াকৈ মছলাৰ লগত মিলাই পেলাই মই ভাজি ল'ম। এয়া মোৰ মাংসখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। ইয়াত দেখিছে মাংসৰ পৰাই তেল ওলাইছে। তাৰপিছত মই ইয়াতে 1 গিলাচ গৰম পানী কৰি ৰাখিছোঁ, মই পানীখিনি ইয়াতে দি দিছোঁ। আৰু ধুনীয়াকৈ মই গোটেই মাংসখিনি মিলাই লৈছোঁ আৰু ইয়াক তাৰপিছত মই উতলিবলৈ দিম ধুনীয়াকৈ। এয়া মোৰ গাহৰি মাংসখিনি ধুনীয়াকৈ উতলি গ'ল। ইয়াতে অকণমান মই কাটি ৰখা মান ধনিয়া পাত দি দিছোঁ। এয়া মোৰ হৈ গ'ল। এতিয়া মই ইয়াতে সৰু চামুচেৰে 1 চামুচ গৰম মছলা দি দিছোঁ। তাৰপিছত মই লৰাই পেলাই 10 মিনিটৰ কাৰণে ঢাকনাখন মাৰি দিম আৰু গেছটো বন্ধ কৰি দিম। এয়া মই 10 মিনিটৰ কাৰণে ঢাকনাখন বন্ধ কৰি দিছোঁ আৰু মই গেছটো অফ কৰি দিম। এয়া মোৰ গাহৰি মাংস ৰেচিপি হৈ গ'ল। মই ইয়াতে অকণমান মান ধনিয়া কাটি দিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ফ্ৰেণ্ডছ ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা নতুন নতুন ধুনীয়া ধুনীয়া ৰেচিপি পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে চাব পাৰিব। আৰু মই ইয়াতে অসমীয়া ট্ৰেডিশ্যনেল ৰেচিপি আৰু মই অল ইণ্ডিয়ান ৰেচিপি, মই সকলো ধৰণৰ ৰেচিপি ইয়াত দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব আৰু শ্বেয়াৰ কৰিব, ফেমিলি মেম্বাৰৰ লগত লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে মই বেলেগ এটা ৰেচিপি লৈ আকৌ আপোনালোকৰ ওচৰত আহিম। বাই বাই।